চাওঁতে চাওঁতে আমাৰ মায়াবিনী ধাৰাবাহিকখন আজি 200 খণ্ড অতিক্ৰম কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। এনেকৈ সদায় চাই থাকিব আমাৰ মায়াবিনী। মায়াবিনীৰ নতুন নতুন টুইটছ আহি আছে, আপোনালোকে অপেক্ষা কৰক, অলপ চাবলৈ পাব। আৰু মায়াৰ জীৱনটোনো কোনপিনে গতি কৰি আছে সম্পূৰ্ণ আপোনালোকে দেখিব পাব। মায়াবিনী চাই থাকক, প্ৰতিটো এপিছড মিছ নকৰিব আৰু এনেকৈ সদায় চাই থাকিব, তাৰে আমি আশা ৰাখিলোঁ। তেতিয়াহ'লে বলক। আকৌ এবাৰ চেলিব্ৰেশ্যন, আকৌ এবাৰ চেলিব্ৰেশ্যন। মানে কি হ'ল জানেনে, আকৌ এবাৰ মানে নতুনকৈ কেক কাটিব লগা হ'ল। মানে দাদাজন আহি পোৱা নাছিলে, সেইকাৰণে আকৌ দাদাজনে কেক আনিলে। তেনেকৈ মানে কেক কাটিলোঁ। এনেকৈ চাই থাকক। এই হৈছে মায়াবিনীৰ মৰম। মায়াবিনীৰ নামটো যেনেকুৱা এটা মৰমীয়াল নাম, তেনেকুৱাই আমাৰ মায়াবিনীৰ প্ৰতিটো টেকনিচিয়ান হওক, আৰ্টিষ্ট হওক, ডাইৰেক্টৰ, স্ক্ৰিপ্ট ৰাইটাৰ, A to Z সকলোখিনিৰ মাজত মানে মায়াবিনীৰ ৰূপ এটা আছে। সেইকাৰণে মায়াবিনী আজি আপোনালোকৰ ওচৰত টপত আছে। সদায় চাই থাকিব আমাৰ সকলোৰে মৰমৰ প্ৰিয় ধাৰাবাহিক মায়াবিনী। ধন্যবাদ। মোৰ চিন আছে, তুমি মোক লগাব নোৱাৰা। নকৰিবা।